ওয়াও টগৰ, তোমাক আজি দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু তুমি যিটো কষ্টিউম পিন্ধি আহিছা সেইটো দেখি এনেকুৱা লাগিছে যেন তুমি গোটেই ফুলৰ বাগিচাখনকে উঠাই আনিছানি। বাৰু টগৰ, তুমি কোৱাচোন তোমাৰ মতে সৌন্দৰ্য মানে কি? বাইদেউ, মোৰ মতে সৌন্দৰ্য বুলি ক'লে দেখিবলৈ ধুনীয়া হ'ব লাগিব, বগা হ'ব লাগিব আৰু স্মাৰ্ট হ'ব লাগিব। মানে ঠিক ধৰি লওঁ মই নিজকে কৈ লৈছোঁ, মানে মই দেখিবলৈ বহুত ধুনীয়াও আছোঁ, স্মাৰ্ট আছোঁ, দেখিবলৈ বগা আছোঁ আৰু কলেজততো মোৰ নিচিনা ধুনীয়া ছোৱালী বেলেগ নাই। তো মই এইটোকে ভাবোঁ সৌন্দৰ্য বুলি ক'লে ধুনীয়া হ'ব লাগিব আৰু সিমানেই। অ' হয় নেকি টগৰ? তাৰমানে তুমি এইটো ক'ব বিচাৰিছা যে কলেজখনত তোমাৰ নিচিনা ধুনীয়া ছোৱালী আৰু বেলেগ এজনী নাই, হয় নাই? কথাটো ঠিক ধৰিব পাৰিছোঁ ন মই? ঠিক আছে বাৰু, এতিয়া তুমি যাব পাৰা। হয় হয়, আৰু থেংক ইউ বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ টুনটুন। টুনটুন, আজি তোমাক এই কষ্টিউমটোত দেখিবলৈ বহুত ধুনীয়া লাগিছে। বাৰু টুনটুন, আজি যিহেতু এইটো সৌন্দৰ্য প্ৰতিযোগিতা হয়, গতিকে তোমাৰ কাৰণে মোৰ এইটোৱে কুৱেশ্যন যে তুমি সৌন্দৰ্য বুলি ক'লে কি বুজা? আমাক অকণমান ক'ব পাৰিবানে? হয় বাইদেউ, পাৰিম ক'বলৈ। বাইদেউ, মোৰ মতে সৌন্দৰ্য বুলি ক'লে বাহ্যিক সৌন্দৰ্য নুবুজায়। মোৰ মতে সৌন্দৰ্য বুলি ক'বলৈ হ'লে সেই মানুহজনৰ মনটো ধুনীয়া হ'ব লাগিব আৰু মনটো চাফা হ'ব লাগিব, তেতিয়াহে আমি সেই মানুহজনক ধুনীয়া বুলি ক'ব পাৰিম। মোৰ মতে সেয়াই সৌন্দৰ্য। ৱাও টুনটুন, তোমাৰ আনচাৰটো পাই সঁচাই খুব ভাল লাগিল মোৰ। তুমি খুব ধুনীয়া কথা এষাৰ ক'লা যে মানুহ ধুনীয়া বুলি ক'বলৈ হ'লে মানুহৰ মনটো ধুনীয়া হ'ব লাগিব। থেংক ইউ টুনটুন, এতিয়া তুমি যাব পাৰা। থেংক ইউ বাইদেউ। পাহি, তুমি দেখিবলৈ খুব মৰম লগা আৰু আজি এই কষ্টিউমটোত তোমাক আৰু মৰম লাগিছে দেখিবলৈ। বাৰু পাহি, আজি তোমাৰ কাৰণে আমাৰ ওচৰত একো কুৱেশ্যন নাই। আমি মাত্ৰ তোমাৰ পৰা আজি এটা গান শুনিব বিচাৰোঁ। তেন্তে পাহি, আজি আমাক তোমাৰ ভাল লগা গান এটা ধুনীয়াকৈ গাই শুনোৱাচোন। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। অধৰো বুলি ধৰিব নোৱাৰি, ইজে উৰি যায়। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। পোহনীয়া চৰাইটি উৰিলে। থেংক ইউ। ৱাও পাহি, তোমাৰ গানটো শুনি সঁচাই খুব ভাল লাগিল মোৰ। ইমান ধুনীয়াকৈ গাইছা গানটো। এনেকৈ গানবোৰ গাই থাকিবা। আৰু আজি আমাক ইমান ধুনীয়া এটা গান গাই শুনোৱাৰ বাবে থেংক ইউ। এতিয়া তুমি যাব পাৰা। থেংক ইউ বাইদেউ। বিশ্বৰাণী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড শেষ হৈছে আৰু এতিয়া আমি ফলাফলসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। আজি কোন উইনাৰ হৈছে, কোন ৰানাৰ্ছ আপ হৈছে, তেওঁলোকৰ নামসমূহ মই কৈ দিব বিচাৰিছোঁ এতিয়াই। আজি বা কোন উইনাৰ হ'ব? মোৰতো ভয়ে লাগিছে ভাবি। তাতে মোক যিটো কুৱেশ্যন সুধিছিলে সেইটো আনচাৰো মই ভালকৈ ক'বই নোৱাৰিলোঁ নহয়। মোৰ মতেতো আজি পাহি মাইনা নহ'লে টুনটুন, এই দুজনীৰ ভিতৰতে কোনোবা এজনী উইনাৰ হ'ব নিচিনা লাগিছে। নাজানো আৰু এতিয়া কি হ'ব, কাৰণ পাহি মাইনাই ইমান ধুনীয়াকৈ গান গাই শুনালে আৰু টুনটুনেও কুৱেশ্যন আনচাৰটো ইমান ধুনীয়াকৈ ক'লে। সেইকাৰণে ইহঁত দুজনীৰ ভিতৰতে কোনোবা এজনী হ'ব লাগে যেন লাগিছে। আজিতো সৌন্দৰ্য প্ৰতিযোগিতাৰ উইনাৰ ময়ে হ'ম, কাৰণ ইয়াত যিকেইজনীয়ে পাৰ্টিচিপেট কৰিছে এজনীওতো দেখিবলৈ ধুনীয়া নহয়। আৰু আমাৰ টুনটুন বাইদেউ কলিমণি, সেইজনীকনো কোনে জিকাব? সেইজনীতো এনেও নিজিকে, এনেও উইনাৰ নহয়। সেইকাৰণে উইনাৰটো আজি আমাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ ছেকেণ্ড ৰানাৰ আপছ হৈছে আমাৰ মৰমৰ পাহি মাইনা। বা পাহি মাইনা ছেকেণ্ড ৰানাৰ আপছ, ভালেই আছে। এতিয়া অকল দুটা বাকী আছে। উইনাৰটো ময়ে হ'ম, খালি ফাৰ্ষ্ট ৰানাৰ আপছ কোন হ'বনো? উইনাৰ যে কোন হ'ব? পাহি মাইনা যি হওক, ছেকেণ্ড ৰানাৰ আপছটো হ'ল, ভালেই লাগিছে মোৰ। আৰু মইনো ক'ত কি পাম? দেখিবলৈ এনেও ধুনীয়া নহয়, ক'লা মলা। মোকনো ক'ত উইনাৰ বনাব? আৰু আজি আমাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ ফাৰ্ষ্ট ৰানাৰ আপছ হৈছে আমাৰ মৰমৰ মাহিৰা। ইয়ে! মাহিৰা ফাৰ্ষ্ট ৰানাৰ আপছ।
এতিয়া অকল আমি কিজনীহে বাকী আছো তগৰে আজি উইনাৰ হ'ব নেকি আৰু আজিৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ উইনাৰ গৰাকী হৈছে আমাৰ সকলোৰে মৰমৰ মিছ টুনটুন ইয়ে টুনটুন কংগ্ৰেচুলেশ্যনছ ৱাও টুনটুন তই আজি উইনাৰ হৈ গলি মজা লাগিছে দেই কংগ্ৰেচুলেশ্যনছ তোকো কংগ্ৰেছ দেই তইও আজি জিকিলি নহয় মজা লাগিছে না আজি আমি দুইজনে কিবা এটা পালো টুনটুনে গৈ উইনাৰ হ'লগে কলি ফুটুনিজনী ইমাননো কি ধুনীয়া দেখিলে তাইক যে একেবাৰে সৌন্দৰ্য প্ৰতিযোগিতা উইনাৰ বনাই দিলে টুনটুনতকৈ দেখিবলৈতো মইহে বেছি ধুনীয়া আৰু তাইৰ নিচিনা কলাও নহয় মইতো দেখিবলৈও বগা আছো